Hello friends, welcome back to my channel. Leonidas Assamese Vlogs লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। বৰ্তমান মই লখিমপুৰ খেলমাটিৰ পৰা জিৰ'লৈ বুলি ওলাইছো। তাকে আপোনাক দেখাবলৈ চেষ্টা কৰিছো জিৰ'ৰ প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশবোৰ। আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। মই দেখাই যাম আপোনালোকক। জিৰ' জেগাটো বহুত ঠাণ্ডা হয়। তাত আহি ভাল লাগে। সঁচাকৈ ভাল লাগে আৰু ইয়াৰ দৃশ্যবোৰ অতি মনোৰম। এয়া এটা কুলকুলকৈ নিজৰা বৈ আছে, তাতে আমি মুখাত ধুই লওঁ বুলি ভাবিছোঁ। মানে গৰমৰ কাৰণে, মানে গৰমটো লাগি আহিছিলে, এতিয়া বৰ্তমান ঠাণ্ডা পামগৈ আৰু সেইকাৰণে ইয়াতে ধুই লৈ ল'লোঁ। আপোনালোকে দেখাই দিছোঁ। দেখিছে নহয়, আকাশখনত ধুনীয়াকৈ ডাৱৰবোৰ লাগি আছে। এতিয়া সেই আমি ভাতটো খাই লওঁ বুলি ভাবিলোঁ। ইয়াতে দেখাইছোঁ মৃত্যু পান আপোনালোকক। এতিয়া আমি ভাতটো খাই ল'লোঁ হোটেলতে, তাৰপিছত আকৌ গৈ থাকিম আৰু দেখিছে পাহাৰৰ ৰাস্তাবোৰ খলা বমা হ'লেও ধুনীয়াকৈ এতিয়া বনালে ৰাস্তাটো। আগতে বহুত বেয়া আছিলে। জিৰ'ৰ পৰা খেলমাটিৰ পৰা আপোনাৰ আহোঁতে মিনিমাম আপোনাৰ 5 ঘণ্টামান লাগি যায়। আৰু কিমিন গেটত আহিলে আপোনালোকে পাছটো বনাই ল'ব, আপোনালোক যদি আহিম বুলি ভাবিছে। এইটো জেগা যি দেখিছে মানে এইটো পাহাৰটো খহিছিলে মানে এই বৰষুণৰ কাৰণে। এয়া এতিয়া বৰ্তমান খহিয়ে আছে, অলপ অলপকৈ খহি আছে। আমাৰ আগত যোৱা গাড়ীখন ঘাপকৈ ব্ৰেকটো মাৰি দিয়াৰ কাৰণে আমিও মানে খাই গ'লোঁ, গাড়ী চুঁচৰি গৈছেগৈ। তাৰপিছত আমাৰ মোবাইলটোৰ ভিতৰত ভৰাই দিলোঁ। এতিয়া দেখাইছোঁ এই গাড়ীখন গৈছে, আমিও যাব ল'ম দিয়া। যোৱাই নাই, ৰৈয়ে আছে যাব আৰু। এই পাহাৰটো মানে অলপ অলপকৈ খহি খহি আহি আছে। আমি দেখিবলৈ যিমান ধুনীয়া, আহিবলৈ কিন্তু ভয়ে লাগে আৰু। বৰ্তমান আমি আহি জিৰ' টাউন পাই গ'লোহি। টাউনৰ পৰা আমি গেষ্ট হাউচলৈ আহিছোঁ। তাতে আমি ৰেষ্ট কৰিম, থাকিম 2 দিনমান।